নমস্কাৰ, মই শান্তনু। আজি জুইশালত গাহৰি পেটু বনাওঁ আহক। একেবাৰে প্ৰথম পিঁয়াজকেইটা কাটি লওঁ। তাৰ পাছতে কেৰাহীটো গৰম হোৱাৰ লগে লগে তেল অলপ দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পাছতে তেল মাংস কেইপিচমান দি ল'লোঁ। মাংস কেইপিচৰ পৰা তেলখিনি ওলোৱাৰ পাছতে কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দি ল'লোঁ। পিঁয়াজখিনি অলপ সিজাৰ পাছতে পিচি থোৱা আদা নহৰুকণ দি পেটুখিনি দি দিলোঁ। তাৰ পাছতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ঢাকনাখন দি ল'লোঁ। লগতে পিছে মাগুৰ মাছ এটাও খৰিকাত দিছিলোঁ দেই ৰাইজ। পেটুখিনি 80% মান সিজাৰ পাছতে গাহৰি তেজ অলপ দি দিলোঁ। তেজখিনি দিলে পিছে খাবলৈ ভাল হয় দেই ৰাইজ। তেজখিনি দি প্ৰায় 10 মিনিটমান সিজোৱাৰ পাছতে আমাৰ পেটুখিনি খাবলৈ ৰেডি হৈ গ'ল। পেটুখিনি জুইৰ পৰা কাঢ়ি মাগুৰ মাছটো সিজিবলৈ জুইৰ ওপৰত দি দিলোঁ। আগতেই পিঁয়াজ, জলকীয়া আৰু কেঁচা মিঠাতেল কাঁহীখনত দি থোৱা আছিলে। মাছটো সিজাৰ লগে লগে খৰিকাডালৰ পৰা উলিয়াই নিমখ অলপ দি পিটিকা কৰি ল'লোঁ। ভাত, পেটু, মাছৰ পিটিকা লৈ খাবলৈ বহিলোঁ। লগত পিছে দালিও আছিল দেই ৰাইজ, খালি আমি নেখালোঁহে। খোৱা বুলি ক'লে এইকেইটা গোন্ধ পায় দেই, য'ৰ পৰা আহি ওলাই দিয়েহি। সেইটোতো কথা ক'বই নালাগে। চাৰিফালে দেখাই দে, ৰাক্ষ মুখ লুকুৱাইছ এতিয়া।